গাইজ, যিসকলে চৰকাৰী ঘৰ লাভ কৰিছে বা কৰিব তেওঁলোকে কিয় জব কাৰ্ডৰ টকা সম্পূৰ্ণকৈ নাপায়? গাইজ, ইয়াৰ আগতে যিসকলে চৰকাৰী ঘৰ লাভ কৰিছিল তেওঁলোকে কিন্তু আজি পৰ্যন্ত জব কাৰ্ডৰ টকা সম্পূৰ্ণকৈ পোৱা নাই। মানে যিখিনি টকা আহিছে আপোনাৰ নামত জব কাৰ্ডত, সেই সকলোখিনি টকা তেওঁলোকে আজি পৰ্যন্ত লাভ কৰা নাই। একচুৱেলি আপুনি জানেনে আপোনাৰ নামত জব কাৰ্ডত কিমান টকা আহে? যিসকলে চৰকাৰী ঘৰ লাভ কৰে তেওঁলোকৰ নামত কিমান টকা আহে জব কাৰ্ডৰ নামত? আপুনি জানেনে কিমান টকা আহে? আৰু আপোনাৰ কি ভুলৰ বাবে আপুনি জব কাৰ্ডৰ সকলোখিনি টকা আপুনি লাভ নকৰে? আজিৰ এই ভিডিঅ'টোত আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰ বাবে আপুনি 2-3 মিনিট ধৈৰ্য ধৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব প্ৰথমৰ পৰা শেষলৈ। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আগলৈ আপুনি নতুন নতুন চৰকাৰী আঁচনিৰ খবৰ সকলো মানুহৰ আগত পাবলৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব। হেল্ল' গাইজ, একচুৱেলি আপোনাৰ নামত জব কাৰ্ডত কিমান টকা আহে, টোটাল কিমান টকা আছে, এই কথাটো কোনেও সম্পূৰ্ণকৈ স্পষ্টকৈ নাজানে। গাইজ, আপুনি জব কাৰ্ডত 95 দিন হাজিৰা কৰিলে যি পৰিমাণ টকা পাব, বা জব কাৰ্ডত হাজিৰা কৰা সকলে 95 দিন হাজিৰা কৰিলে যি পৰিমাণ টকা লাভ কৰিব, আপোনাকো সেই পৰিমাণৰ টকা চৰকাৰে বিনামূলীয়াকৈ দিব। জব কাৰ্ডৰ আণ্ডাৰত এদিন হাজিৰা কৰিলে লাভ কৰিব আপুনি 229 টকা। এতেকে আপুনি 95 দিন কাম কৰিলে টকা পাব, চাওক 95 × 229, 21,755 টকা। এই টকাখিনি আপুনি আপোনাৰ জব কাৰ্ডৰ একাউণ্টত সোমাব ডাইৰেক্ট। গাইজ, এতিয়া মূল কথাটো হ'ল এই 21,755 টকা, এই সকলোখিনি টকা আপুনি পাবলৈ হ'লে আপুনি কিছুমান নিয়মৰ মাজেৰে আবেদন কৰিব লাগিব। আপুনি কেনেকৈ আবেদন কৰিব এই টকাৰ বাবে আপুনি সম্পূৰ্ণ জানিব পাৰিব এই ভিডিঅ'ত। গাইজ, কিছুমান মানুহে ভাবে ঘৰ বনোৱা কামটো সম্পূৰ্ণ হ'লে জব কাৰ্ডৰ টকাখিনি চৰকাৰে নিজে নিজে সোমোৱাই দিব। নহয়, তেনেকুৱা নহয়। যদি আপুনি তেনেকুৱা ভাবিছে তেনেহ'লে কিন্তু আপুনি সম্পূৰ্ণ টকা নাপাব। আপুনি অলপ পৰিমাণৰ টকা 10,000 পৰা 12,000 টকাহে লাভ কৰিব। আপুনি সকলোখিনি টকা 21,755 টকা লাভ কৰিবলৈ হ'লে আপুনি এনেদৰে আবেদন কৰিব লাগিব। চাওক, আপুনি প্ৰথম কিস্তিৰ টকা পোৱাৰ পিছত আপুনি যিখিনি লোকে ঘৰৰ কাম কৰিলে, কৰাৰ পিছত গাঁও পঞ্চায়তৰ পৰা মানুহে ফটো মাৰিব আহিব আপোনাৰ ঘৰতো, আৰু আপুনি সেই সময়তেই আপুনি আপোনাৰ গাঁৱৰ মেম্বাৰজনক জব কাৰ্ডৰ টকা আপুনি আবেদন কৰিবলৈ ক'ব। মানে ফটো মাৰি লোৱাৰ পিছতে আপুনি আপোনাৰ গাঁৱৰ মেম্বাৰজনক আপোনাৰ যিটো জব কাৰ্ডৰ টকা আছে সেই টকাৰ বাবে আপুনি আবেদন কৰিবলৈ ক'ব। তাৰপিছত তেওঁলোকে কিন্তু আপোনাৰ একাউণ্টত 7,000 পৰা 8,000 টকা সোমোৱাই দিব আপোনাৰ জব কাৰ্ডৰ একাউণ্টত। তাৰপিছত আপোনাৰ বাকীখিনি টকা আকৌ যেতিয়া 2 নম্বৰ কিস্তি সোমাব, আৰু সেই টকাৰে আপুনি যেতিয়া ঘৰৰ কামখিনি কৰিব, তাৰপিছত আকৌ ফটো মাৰিব আহিব, আৰু তেতিয়া আপুনি আকৌ ক'ব আপোনাৰ মেম্বাৰজনক, গাঁৱৰ মেম্বাৰজনক, যে মোৰ টকাখিনি সোমাই দিয়ক। তেতিয়া তেওঁলোকে আকৌ 7,000 পৰা 8,000 টকা সোমাই দিব। এনেকৈ আপুনি আকৌ যেতিয়া তৃতীয় কিস্তি সোমাব, যেতিয়া ফটো মাৰিব আহিব, তেতিয়া আপুনি আকৌ ক'ব মেম্বাৰজনক আপোনাৰ জব কাৰ্ডৰ টকা সোমাই দিবলৈ বা আবেদন কৰিবলৈ। এনেকুৱা নিয়মৰ মাজেৰে যদি আপুনি আবেদন কৰে জব কাৰ্ডৰ টকা, তেনেহ'লে কিন্তু আপুনি আপোনাৰ জব কাৰ্ডৰ টকা সকলোখিনি সম্পূৰ্ণখিনি আপুনি লাভ কৰিব। আপোনাৰ যিখিনি টকা আছে 95 দিনৰ হাজিৰা 21,755 টকা, আপুনি এই সকলোখিনি টকা আপুনি লাভ কৰিব পাৰিব। যদি আপুনি মই ওপৰত যিখিনি নিয়ম ক'লো এই নিয়মৰ মাজেৰে আপুনি আবেদন কৰে। গাইজ, নিশ্চয় আপুনি বুজিব পাৰিছে। যদি আপোনাৰ এই ভিডিঅ'ৰ পৰা অলপ হ'লেও উপকাৰ হয় তেনেহ'লে কিন্তু আপুনি মোৰ ভিডিঅ'ত এটা লাইক কৰিব, আৰু আগলৈ আপুনি এনেকুৱা নতুন নতুন চৰকাৰী আঁচনিৰ খবৰ আপুনি সকলো মানুহৰ আগত পাবলৈ আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি এক্টিভ হৈ থাকিব। আজিৰ বাবে ইমানতে বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।